নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আহিছোঁ তুলনি বিয়া এখন খাবলৈ গাঁৱতে। তুলনি বিয়া বহুতে উত্তোলনি বিয়া বুলিও কয় আৰু বহুতে কন্যাকাল প্ৰাপ্ত বুলিও কয় আৰু বহুতে কয় শান্তি বিয়া বুলিও কয়। বিয়া খাবলৈ ওলাই আহিছোঁ, লগত আৰু আছে ৰাইজ। গতিকে ভাবিলোঁ অলপ ভিডিঅ' কৰিম আৰু আপোনালোককো দেখুৱাম। বলকচোন চাওঁগৈ ভিডিঅ'টো। আহি আছোঁ বিয়ালৈ গোটেইখিনি খোজকাঢ়ি গৰমৰ বতৰ, তথাপিও আবেলি আবেলি আহিছোঁ। এতিয়া ভাল লাগিছে আৰু অলপ ঠাণ্ডা পৰিছে। এফালে চাই দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া, ভালকৈ কৈ দিয়া, ভালকৈ কৈ দিয়া। বিয়া ঘৰ পাইছোঁহি দেই। বুজিছা, এয়া আমাৰ কইনা মাক দেই। আহিছোঁ, তামোল দি আছে। আহিলা আহিলে এয়া আমাৰ কইনা আইতাক দেই। অঁ ককা ৰৈ আছে। অঁ মই বহিম বাৰু, এই ৰাইজক দিয়কচোন, বহিম। বহিছে এয়া ককা দেই, কইনা ককা। থেংক ইউ। অ'কে, এয়া আমাৰ কইনাজনী দেই। একদম পেকেটে আহি গ'ল, টেনশ্যন নাই দেই। পেকেটে আহি গ'ল। অঁ বাইদেউ নাতি পালে নাই? অঁ বিচাৰক আকৌ, ভালকৈ বিচাৰক। অঁ ভালকৈ বিচাৰক। এইয়া নাতি দেখোন লাহেকৈ ওলাইছে দেখোন। অঁ নাতি দেখোন লাহেকৈ ওলাইছে দেখোন। গোপিনী মাজতে ওলালে নাতি, গোপিনী মাজতে ওলালে। অঁ আমাৰ মোৰ নাতি হেৰাব এতিয়া। 5 টকা দাম দিয়া, নাতি নিদিয়া নহ'লে। মোৰ নাতি নহ'ব এতিয়া, নহ'লে নাতি নাপাওঁ। আছে নেকি 5 টকা? নাতি পালে নাই? নাতি পালোঁ, এফালে নিদিয়ে নহয়। কেলে নিদিয়ে? আপুনি মাটি কেইবিঘা বন্ধক দিব লাগিছিলে। মাটি আছে সেই সৰু পথাৰত, কোনোবা দিয়া মানুহ ওলাই নি বিচাৰক দিয়া। ভাবিছোঁ হাজিৰা লগাব নেকি বাৰু? নহ'লে গোপিনীকে ধৰাই বিচাৰক। হাজিৰা লগালেও কৰিম নহয়, গোপিনীকে ধৰাই বিচাৰক। লাগে ৰুবল তুলিবলৈ আছে, ৰুবল তুলিবলৈ নাই, জা পানী কাটিব লাগিব, জা পানী কাটিব লাগিব। আমাৰ জা পানী আছে, সেইবোৰ কৰিবলৈ ৰাজি আছোঁ। আহিছে প্ৰায় নাতি ল'বলৈ। এইফালে আকৌ নাতি লওঁতে পেচাব কৰে নহয়, পেচাব কৰিব এতিয়া দেই। নালাগে পিন্ধি থৈ দিয়া। অঁ তেনেকৈ নাযাবা, ভালকৈ থৈ দিয়া। এয়া নাতি লৈছে দেই। আপোনালোকৰ ফালে ক'ত তেনেকুৱা নিয়ম নাজানো, আমাৰ ফালে এয়া নিয়ম। এয়া নাতিয়ে মুতি দিলে আকৌ।
লিপষ্টিক কোনে দি দিলে অ' নিজে লৈ ল'লা ইমান ধুনুকে বা বা খোৱা বোৱা চলি আছে দেই অঁ ভিডিঅ' কৰিছোঁ আঁতৰলে ন অঁ ঠিক আছে খাইছা নে বুঢ়ী ডালিং দেই আমাৰ ৰান্ধনি দাইদেউ আৰু ককাইদেউ লাগি আছে একদম পূৰা ঘামি ঘামি গৰমত দেখি বহুত কষ্ট হৈছে ন দাইদেউ ককাইদেউ কেতিয়া আহিলে ৰাতিপুৱাই চাগে অঁ একদম লাগি আছে আপোনাৰ আজি ৰেহাই নে অঁ অঁ পুৰা নহয় তথাপিও ঘৰৰ ককা আকৌ ন ঠিক আছে এই মাছ বিতৰণ কৰি আছে দেই আমাৰ ৰাইজসকলে বাহু মাছ ৰৌ মাছ কি কৈছে অঁ বিলনীয়াসকলে অকণমান চাই দিয়া এইটো কাৰণে ছোৱালীজনী লাগে অঁ হয় নেকি ঠিক আছে এজনৰ কাৰণে ন চবফালে অঁ এজনকো ভালকৈ তোলাই লৈছোঁ বাৰু সামৰণি পৰ্ব গোপিনীসকলে সামৰণি মাৰিছে আৰু বিয়া বিয়া খাবলৈ বহিছোহি আৰু এই বিয়াসকলে দি আছে পুৰা ডেকাহঁতে এয়া খাবলৈ লৈছোহে দেই আমি কইনা মাকৰ লগত একেলগে বহিলোঁ দেই খাবলৈ কইনা মাক চাই দিয়াচোন এইফালে কইনা বুঢ়ী মাক চাই দিয়ক আমি একেলগে বহিছোঁ খাবলৈ অথনিবাৰ নাচি নাচি আৰু এইফালে হ'ল কইনা জেঠাই ঘৰলৈ ঘূৰি আহিলোঁ ঘৰমুৱা হ'লোঁ আৰু আপোনালোকেও ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে এইফালে কোনোবাই বেলুন লৈ আহিলে বিয়াৰ পৰা চুৰ কৰি আনিলে নে খুজি আনিলে নাজানো আৰু দিন এফালে চাই দিয়া এইফালে বাই বাই কৰি দিয়া বাই বাই ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ পুনৰ লগ পাম আজিলৈ আহোঁ